মই সদায় কওঁ পিছফালৰ পৰা নামাতিবা বুলি আৰু সদায় সেই একেটা ভুলকে কৰা কোৱা এতিয়া কি কথা মানে চাউল শেষ হৈছে আপোনাৰ যদি অহা দেৰি হয় পইচাখিনি দি যাওক একো এটা ক'বই নোৱাৰো খংডাৰ একদম চুলিৰ আগতে থাকে আইছি যা 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 ওকে বস আজি পুৰা পতাই দিম I love you. কি? মই নহয়, দীপুয়েহে ক'ব দিছে। সেই বান্দৰটোক মই ভাল পাম। মানুহজনী চোন নায়ে ক'ত বা গ'ল তহঁতে অলপ বহচোন মই অলপ বাহিৰৰ পৰা চাই আহোঁ দে তই ইয়াতে আছ অ' বাইদেউ কাপোৰ ধুই আছো মই বহকচোন মই গৈ আছো অঁ ঠিক আছে দে গোটেইবোৰ দেখোন আজি আমাৰ ঘৰত কওকচোন কি কথা আছে তোক কথাটো ক'ব বেয়াই লাগিছে কি কথা বাইদেউ কওকচোন মানে আমাৰ মনে স্কুলত যাওঁতে ৰাস্তাত তোৰ মানুহজনক ইমান দেৰি যে অলপ ঘৰৰ কাম কৰোঁতে দেৰিয়ে হ'ল ৰ'বা আজি কিন্তু তোমাক কিউট লাগিছে দেই হয় নেকি এইবাৰ দুৰ্গা পূজা চাবলৈ ক'ত লৈ যাওঁ বাৰু তুমি বাৰু ক'ত যাব বিচাৰিছা য'লে যোৱা তালৈ লৈ যাম ঠিক আছে আমি নহ'লে গুৱাহাটীলৈ যাওঁ ঠিক আছে হ'ব দিয়া এতিয়া যোৱা মানুহে দেখা পালে বেয়া ক'ব যোৱা দিনকালো ভাল নহয় সেইকাৰণে মানুহজনক অলপ চকু দিবি বাইদেউ মইনো আৰু কি কওঁ মানুহজনে প্ৰতিটো কথাতে খং কৰি থাকে সন্তান জন্ম দিব নোৱাৰাৰ বাবে মানুহজনে মোক গুৰুত্বই নিদিয়ে তথাপিও মই বুজাবলৈ চেষ্টা কৰিম তোক নিজৰ বুলিহে কথাটো ক'লোঁ তই আৰু আমাক বেয়া পাই নাথাকিবি ঠিক আছে আমি এতিয়া যাওঁ দে চাহ তাহ একো খাবই নাপাওঁ নাই নাই এইবিলাক নালাগে দে আমি ঘৰতে খাই দে আহিছোঁ আপুনি আহি পালে দেখা নাই নেকি পানী খাব নেকি নাখাওঁ যোৱা নিজৰ কাম নিজে কৰি থাকা পানী খোৱাৰ কথাহে সুধিছোঁ ইমান খঙত কৈছে যে কথাটোতো ভাল কৰি ক'ব পাৰে আপোনাৰ কথা এটা শুনিছোঁ কি কথা আপুনি হেনো কথাটো সঁচানে অঁ যদি শুনিছা সঁচাই যোৱা আপুনি তেনেকৈ কিয় কৰিবলৈ আছে মোৰ কি ভুল মানুহে কি ক'ব মানুহে যি কয় কওক মই কাকো খাতিৰ নকৰোঁ কিন্তু পৰিণীতাক যে আনিম খাটা এইখন ঘৰত আৰু দুদিন পিছত আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক নেক্সট ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই Action. চশমা যে লৈ ল'ম। পানী খোৱাৰ কথাহে সুধিছোঁ আপুনি কেনেকৈ কৰে